আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা মানে এতিয়া 9:30 বাজিলে, মিষ্টাৰক গ'ল খুৱাই লৈ পঠালোঁ আৰু ইয়াৰ ল'ৰা চাওকচোন ল'ৰাকো খুৱাই থলোঁ। এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ পটককৈ, আমি খাই লওঁ। আজি ৰাতিপুৱা ভাত নাখাওঁ, এনেই ৰাতিপুৱাও ভাত খাওঁ মই, আৰু দুপৰীয়া ভাত খাওঁতে একদম 4টা বাজি যায়, মানে ল'ৰা খুৱাই মেলিহে খাওঁ। কিন্তু আজি ভাবিছোঁ ৰাতিপুৱা নাখাওঁ। ৰাতিপুৱা কি হয়, আমি ভাত খালেও মা দেউতাৰ কাৰণে ৰুটি বা অ'টছ এনেকৈ বনাব লগা হয়। কিন্তু ভাবিছোঁ তিনাকো ক'লোঁ আজি যে আমি ভাত নাখাওঁ দিয়া, পৰঠা বনাই লওঁ। ৰাতি কালি দালি অলপমান বেছিকৈ বনাই মানে কুকাৰত বনাইছিলোঁ, আৰু কুকাৰত দালিটো থৈ দিছোঁ ৰাতি। ভাবিছোঁ দালি পৰঠা আজি বনাম, তাকে আপোনালোকক চাওক দেখাওঁ, চাই থাকিব আপোনালোকে আৰু শেষলৈকে ভিডিঅ'টো চাব। আৰু শেষত ক'বলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল, আৰু আপোনালোকে ট্ৰাই কৰিবচোন ৰখি যোৱা দালিৰে এনেকৈ পৰঠা বনাই খাব পাৰি। এতিয়া এইবিলাক ৰাতিৰ দালি ৰখি গৈছিলে, এই এনেকুৱা দালিটো খাই বেয়া লাগে, সেইকাৰণে জলকীয়াটো ওলালোঁ। নিমখটো এনেকৈ অলপমান মিক্স কৰি লৈ মাজত অলপ সৰু কৰি ইয়াতে দালিটো দি দিছোঁ। ইয়াত মাৰাৰ কাৰণে আৰু নাহাঁহিব আপোনালোকে, ইয়াত মাৰাৰ কাৰণ হৈছে মঠিব লাগিব, একদম হাতেৰে তেতিয়াহে মঠিব পাৰিম। চাই লৈ গৈছোঁ আৰু এয়া সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু মান ধনিয়া এইখিনি দি দিওঁ। এনেকৈ মঠিব লাগিব, এইটো কম নিমখ মই অকণমানে দি লৈছিলোঁ, দালিত নিমখ আছে। মাৰি মাৰি হৈ গ'ল, এনেকৈ ভালকৈ মাৰিব লাগিব। মই দুখন হাতেৰে এনেকৈ মাৰাৰ কাৰণে ইয়াতে লৈছিলোঁ। এইটো গোল গোল কৰি ল'লোঁ, ৰুটিতকৈ অলপমান ডাঙৰকৈ গোল কৰিব লাগিব, যিহেতু আমি পৰঠা বনাম। এইটো আৰু বেলাৰ সময়ত আমাক ৰিফাইন লাগিব, গতিকে আটাৰে বেলিব নোৱাৰি। এনেকৈ কৰি লওঁ, এইটো এনেকৈ বেলিব লাগিব, অলপ ডাঠ দেখিছেনে, ৰুটিতকৈ অকণ ডাঠকৈ আৰু ইপিনে মই টাৱাখন উঠাই দিলোঁ, আৰু মই কৰিম ঘিৰে। 2টা ঘি আনি লৈছোঁ, মানে ইয়াতে কমকৈ আছে, ইয়াতে বেছি কমকৈ আগতে ফিনিছ কৰি লওঁ। এয়া মই এনেকৈ কৰি আছোঁ, কিন্তু উল্টাই গেছটো বঢ়াই দিওঁ। হৈ গ'ল এইটো, এনেকৈ অলপ অলপকৈ 2 চাইডৰ পৰা ৰঙা ৰঙা হৈ আহিছে। এতিয়া মই ইয়াতে দিম ঘি মানে আগতে দিলে কি হয়, ফুলি নুঠে বেছিকৈ, সেইকাৰণে মই আগতে নিদিওঁ। ঘিটো মানে পুৰি যায় আগতে দিলে, এনেকৈ পিছত দি দিব। খাই চাবচোন এনেকৈ আপোনালোকে ৰৈ যোৱা দালিৰে, আৰু মোৰ আৰু এটা ভিডিঅ' আছিল ৰৈ যোৱা ভাতেৰে আমি পকৰি বনাই খোৱা, সেইটো চাবচোন ভিডিঅ'টো। এইপিনেও মই এখন
আৰু ধৰি কেমেৰা কৰি থকা দিগদাৰ লাগে আৰু আপোনালোকৰ কাৰণে কষ্টটো কৰিছোঁ চাব ভিডিঅ'টো এইখন হৈ গ'ল আৰু এইটো আমাৰ ৰেডি হৈ গ'ল ব্ৰেকফাষ্ট ঠাণ্ডা ভাত আছিলে কণী আৰু বন্ধাকবিৰে ভাজিলোঁ আৰু এইটো চাওক পৰঠা চাইজটো এনেকুৱা হৈছে খাই চাবচোন এনেকৈ আপোনালোকে আৰু এইটো চচ এতিয়া খাই লওঁ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আৰু ভিডিঅ' কৰাই নহ'লে এতিয়া একদম আহিছোঁ বাৰীত আমাৰ পিছপিনে চাওকচোন কিমান তামোল গছ আছে আমাৰ বাৰীখনত গুৱাহাটীত ঘৰ হয় কিন্তু আমাৰ ঘৰখন পূৰা গাঁৱলীয়া পৰিৱেশ একদম মানে বহুত গছ চছ আমাৰ বহুত আছে এনেকৈ বহুত জেগা আছে চব মানুহবিলাকে কয়ে আহিলে একদম পূৰা গাঁৱলীয়া পৰিৱেশত আছে বুলি আজি এতিয়া আহিছোঁ পিছফালে কল নিবলৈ আজি ভাবিছোঁ দুপৰীয়া সাজ পূৰা আইৰণেৰে ভৰপূৰ থাল এখন বনাওঁ তাকে পিছপিনে আহিছোঁ চাই লওকচোন কলডাল এইজোপা কল ইমান অকণমানিতে লাগিছে মায়ে ইপিনে মানে ৰাস্তাতে দেখা পায় ন সেইকাৰণে মায়ে ঢাকি থৈ দিছে কলডাল আৰু পকিবও হৈছে জাহাজী কল মাক আজি পাৰ্মিশ্যন লৈ লৈছোঁ বোলো মোক কাটিব দিয়কচোন তাৰপিছত মানে আগৰ আৰু এডাল কল আছিলে সেইডাল মই পকিবই নিদিলোঁ সেনেকৈ কাটি মই ভিডিঅ'ত দেখাইছিলোঁ আৰু এদিন কাটি গোটেই হেৰি কৰিছোঁ আজি পাৰ্মিশ্যন লৈছোঁ কাটিব দিয়ক বুলি মায়ে কৈছে যা গোটেই নাকাটিবি পকিব দিবি সেইডাল মানে মোৰ ল'ৰাক বোলে খুৱাব গছত পকা কল সেইকাৰণে এতিয়া বেছিকৈ হিলাবও মানা কৰিছে গছডাল নহ'লে নপকিব বোলে একদম লাহে তলৰ পৰা দুটামান লওঁ আৰু চিঙি আৰু চাই থাকিবচোন ভিডিঅ'টো একদম পূৰা আইৰণেৰে ভৰপূৰ থাল এখন বনাম আজি একদম লোকেল বস্তু কল পচলা কচু কল সৰু মাছ সেনেকৈ বনাম চাই থাকিব ভিডিঅ'টো এইপিনে মই তৰকাৰীখন পাতি দিলোঁ কচু দিছোঁ এটা চাওক কচু চয়াবিন মটৰ কল আনিলোঁ এতিয়া যে দেখালোঁ মই অলপ আগতে কল ছিঙিব গৈছিলোঁ কল দিছোঁ তাৰপিছত ৰঙালাও এনেকৈ দি কিনে মিক্স আৰু লাবৰা চিম্পল ভাষাত এখন লাবৰা আৰু এইপিনে কচু আজি গোটেই দুপৰীয়া থালিখন হ'ব পূৰা আইৰণ আৰু প্ৰটিনত ভৰপূৰ একদম চব ঘৰৰ পৰা তুলি আনা এইপিনে মোৰ কচু হৈ গ'ল এয়া কচু আৰু চাউণ্ডটো আপোনালোকে অলপ কমকৈ শুনিব দেই এই চিমনি চলি আছে পূৰা চিমনি চলি আছে চাউণ্ডটো কমেই শুনিব এইপিনে কল পচলা কলৰ গুটি দি পিনে এই বহাই দিছোঁ একো দিয়া নাই ইয়াতে নিমখ হালধি একো দিয়া নাই তাৰপিছত এয়া ল'ৰাৰ খিচিৰি বহাই দিছোঁ আৰু তৰকাৰীটো চাই লওঁ কি হৈ আছে মাজে লৰাই দি আছোঁ বাৰু হ'ব হৈছে আৰু চিটি মাৰি আছে গেছ একদম লেতেৰা হৈ গৈছে আপোনালোকে আৰু কমেণ্ট নিদিব নক'ব আৰু ইমান লেতেৰা বুলি মানে একেবাৰে চাফা কৰি ভাবি হোৱাৰ পিছত আৰু চিমনি চলি থকাৰ কাৰণে আপোনালোকে শুনিবও বেয়াকৈ চাগে মানে মাইকটো এতিয়া লৈ লোৱা নাই আৰু এইপিনে মোৰ তৰকাৰী হৈ গ'ল মিক্স লাবৰা আৰু আমাৰ ভাষাত লাবৰাই কয় এয়া ভাতো হৈ গ'ল মোৰ এইপিনে ল'ৰাৰো হৈ গ'ল এইপিনে অকণমান মাছ ভাজি আছোঁ এইটো মই আদা জাল দিয়া বনাম আৰু এইপিনে কল পচলাখিনি হৈ আছে এইটো টাইম লাগিব কল পচলা আৰু কঁঠালৰ গুটি বহুত টাইম লাগিব হৈ আছে আৰু লাহে একদম আইৰণ ভৰি আছে ইয়াতে মানে কি হয় তিনাক খুৱাব লাগে তাই নাখায় এইবিলাক তাই আইৰণ টেবলেট খাব তাই এইবিলাক নাখায় আজি ভাবিছোঁ একদম মই এইবিলাকে খুৱাম তোমাক কৈ মই বনাই আছোঁ এয়া মাছ ভাজিত মই কেমেৰাটো অফ হৈ আছিলে মই মানে হেৰি দিলোঁ আদা নহৰু সৰুকৈ কাটি দিলোঁ তাৰপিছত ইয়াতে দিলোঁ আদাৰ পাত আৰু হেৰি দিলোঁ নৰসিংহ আৰু জলকীয়া দিছোঁ আৰু এয়া মানিমুনি গুড়ি ডাঙৰ মানিমুনি আৰু সৰু মানিমুনিৰ গুড়ি এনেকৈ মোৰ পেহীয়ে দি পঠায় গাঁৱৰ পৰা তেনেকৈ মই থৈ অকণমান আছে আৰু এয়া অকণমান শেষ হ'ব হৈছে ক'লে আৰু দি পঠাব গাঁৱত এইবিলাক বেছিকৈ পাইছে এইবিলাক দি পঠাই দিয়ে এনেকৈ মই সৰু মাছখিনি জাল দিয়া বনাই খাই থাকোঁ তাকে এয়া দি দিলোঁ ইয়াতে মই কেমেৰাটো অফ হৈ আছিলোঁ সেইখিনি সময়ত আৰু সেইকাৰণে মই দেখুওৱা নহ'ল অকণমান ভাজি ইয়াতে গৰম পানী দি দিম বেছিকৈ বঢ়াই দিওঁ কল পচলাখিনি
মই পানী দি দিলোঁ, গৰম কৰি থৈছিলোঁ কিন্তু পানীটো অলপ ঠাণ্ডা হৈ গ'ল, কুহুমীয়া হৈ গ'ল, সেইটো কাৰণে সেয়া উতল অহা নাই। গৰম পানী দিব পাৰিলে বেছি ভাল হয়। ইপিনে যে ল'ৰা আমনি কৰি আছে আৰু মানে খুৰীমাকক পূৰা জ্বলাই আছে একেবাৰে। মই এবাৰ গৈ চাই আহোঁ, এইখিনি হয় মানে মই এবাৰ ল'ৰাক চাই আহোঁ ৰ'ব। এয়া গোটেই থালখন মোৰ আজি ৰেডি, পূৰা পাৰফেক্ট থাল হৈ গ'ল। ভাত, নেমু টেঙা, তাতে আছে কল পচলা কঁঠালৰ গুটি দি, এয়া কচু বিলাহী দি বনাইছে, এইটো টিনাই বনাইছে দেই। এইপিনে তৰকাৰী বনাইছোঁ, এখন মিক্স কচু আছে, তাৰপিছত কল আছে, মই দেখাইছিলোঁ চব ঘৰৰ বস্তু। তাৰপিছত এইখন হ'ল আপোনাৰ আদা জাল দিয়া, সৰু মাছেদি আদা জাল দিয়া। তাৰপিছত এইখন দেউতাক থালি, আগতে দেউতাক সাজি দিলোঁ, এই গৰম গৰম বনাই উঠিছোঁ আৰু এতিয়া খাব হোৱা নাই, 2টা বজাই নাই। ভাত খাওঁতে দেৰি হৈ যায়, 3টা বাজি যায়। এতিয়া মানে ল'ৰাৰ খিচিৰি হৈ গৈছে, ল'ৰাক এতিয়া খিচিৰি খুৱাই ল'ম, খুৱাই লোৱাৰ পিছতহে আমি ভাত খাম। এতিয়া দেউতাক থালখন সাজি দিলোঁ, দেউতাই আহি খাই লওক। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। থুলমূলকৈ বনাইছোঁ, চবে বাৰু জানেই খায়ে এনেকৈ, কিন্তু মই দালিতকৈ এনেকৈ খাইহে ভাল পাওঁ। দালি আছে বাৰু, দালি ৰাতিপুৱা বনাইছিলোঁ, দালি আছে, কিন্তু মই দালি দি নাখাওঁ আজি, মই এনেকৈ খাম। দেউতা খাব আৰু কোনে মায়ে খাই যদি খাব, কিন্তু মই নাখাওঁ। চাই যাব ভিডিঅ'টো আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব।